তো যিয়ে নহওক আজি গোটেই ভাৰতবৰ্ষ অসম তথা বিশ্বত এটি গণধৰ্ষণে গোটেই ভাৰতবৰ্ষখনত কঁপনি তুলিছে। যিহেতু ঘটনা হৈছে আপোনালোকে জানে যে উত্তৰ প্ৰদেশৰ এখন ঠাইত মনীষা বাল্মীকি নামৰ দলিত সম্প্ৰদায়ৰ এগৰাকী ছোৱালীক গণধৰ্ষণ কৰিছে। সেই ক্ষেত্ৰত পুলিচ প্ৰশাসনে তাৰে চৰকাৰ যোগী চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। এই কাণ্ডটোক আমি নেমচুৰ তৰফৰ পৰা তথা উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেওঁলোকক আমি দাবী জনাইছোঁ যাতে এই যে গণধৰ্ষণ ৰেপ ইত্যাদি যে গোটেই ভাৰতবৰ্ষখন ছানি ধৰিবলৈ ধৰিছে এগৰাকী কিছুমান দুষ্কৃতিকাৰী নৰপিশাচে, গতিকে এই ক্ষেত্ৰত চৰকাৰ যে এতিয়ালৈকে নিমাত হৈ আছে ই অতিকে লজ্জাজনক তথা দুৰ্ভাগ্যজনক কথা। কিয়নো আজি ভাৰতবৰ্ষৰ বুকুত অন্যান্য দেশতকৈ ভাৰতবৰ্ষৰ বুকুত ধৰ্ষণৰ বাতৰিসমূহ সংবাদ মাধ্যমত বেছিকৈ প্ৰকাশ পাইছে, কিন্তু চৰকাৰৰ যিটো ভ্ৰষ্টাচাৰী এই ভ্ৰষ্টাচাৰী উদুঙাৰ কাৰণে সংবাদ মাধ্যমে যিহেতু এই ছোৱালীৰ ঘৰত যাবলৈ চেষ্টা কৰিছিল, তেওঁলোকক যে বাধা প্ৰদান কৰিছে সেইটো সঁচাকৈ দুৰ্ভাগ্যজনক কথা। কিয়নো চৰকাৰৰ ইয়াতে দুৰ্বলতা আছে আৰু চৰকাৰ ইয়াতে জড়িত থকা বুলি আমাৰ সন্দেহ হৈছে। আৰু তাৰে যিটো যোগী চৰকাৰ RSSৰ নেতৃত্বাধীন RSSৰ মতে চলা উগ্ৰ হিন্দুত্ববাদী চৰকাৰে যে এনেকুৱা ধৰণৰ নিৰ্লজ্জ কাণ্ড যে কৰিব পাৰে ই সঁচাকৈ দুৰ্ভাগ্যজনক কথা, আমাৰ ভাৰতবৰ্ষীৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আজি এই ঘটনাটো বিশ্বত কি হৈছে খলকনি তুলিছে যে ভাৰতবৰ্ষৰ নিচিনা এখন দেশত এনেকুৱা ধৰণৰ গণধৰ্ষণ হৈছে, যিটোৰ ক্ষেত্ৰত পুলিচ প্ৰশাসনে এনেকুৱা ব্যৱহাৰ কৰিছে যে সংবাদ মাধ্যম তথা বিভিন্ন দল সংগঠনৰ মানুহবিলাককো যাবলৈ দিয়া নাই। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰক দাবী জনাইছোঁ যে এনেকুৱা ঘটনা যদি পুনৰাই ঘটে তাৰ ক্ষেত্ৰত সম্পূৰ্ণ জগৰীয়া হ'ব আৰু চৰকাৰ জগৰীয়া হ'ব আৰু সেই ক্ষেত্ৰত পৰৱৰ্তী সময়ত ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি আমি আশাবাদী। গতিকে চৰকাৰক আমি সকীয়াই দিছোঁ যে এনেকুৱা ধৰণৰ দুষ্কাৰ্য যিহতে কৰিব তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰে অতি কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিব লাগে, যাতে পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ গণধৰ্ষণ ৰেপ যাতে সমাজত সংগঠিত হ'ব নোৱাৰে, দেশত সংগঠিত হ'ব নোৱাৰে। গতিকে এইটোৱে আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা দাবী জনাইছোঁ।